আজি 2025 আৰু 2026 এই ছিজনৰ বাবে বগামাটি মানে টুৰিষ্ট স্পটটো আজি মুকলি কৰা হ'ল আৰু মই আশা কৰিছোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত বিগত সময়ত যি ধৰণে লাখ লাখ মানুহ ইয়াতে পিকনিক খাব আহিছিল, এই বগামাটি মানে স্পটখন মানে টুৰিজিম স্পটখন চাবলৈ আহিছিল, তেখেতসকলে এইবাৰো আহিব এইটো মই মানে আশা ৰাখিছোঁ। গতিকে আৰু NGO সকলক মই অনুৰোধ জনাইছোঁ, যিসকল অতিথি আহিব ইয়াত পিকনিক খাবৰ কাৰণে, ইয়াত মানে আমাৰ মানে ইণ্ডো ভূটান বৰ্ডাৰৰ যিবিলাক মানে সৌন্দৰ্য, এই সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা আহক, এইখিনি মই আহ্বান জনাইছোঁ। SOPটো অলপ মানে মানিও চলিব লাগিব, উদ্ভণ্ডালি যাতে নহয়। পিকনিক বোলে ক'লে অলপ চলপ মানে মানুহে এনজয় কৰিব আহে, আউটিং কৰি ফালে চহৰত থাকি ফালে অলপ খোলা জেগাত আহি ফালে পিকনিক খাবলৈ আহে। অলপ চলপটো তাতেই থাকিব, অলপ চলপ মানুহে এনজয় কৰিব। পিকনিক বুলি ক'লে চব থাকিব, কিন্তু তাৰ ভিতৰত উদ্ভণ্ডলিটো যাতে নহয়, এইখিনিকে মই অনুৰোধ কৰিছোঁ। এতিয়াতো গভমেণ্টৰ দ্বাৰাইতো অলপ হৈ আছে যিখিনি কৰিছোঁ। ইয়াত যিখিনি আমি বান্ধ বান্ধিলোঁ যাতে নদীখন এটা ডাইৰেকশ্যনত থাকে, ইয়াৰ কাৰণে ইৰোশ্যন প্ৰটেকশ্যন যাতে নহয়, আৰু সেই মানে নালাবিলাকত মানে পাৰ কৰিবৰ কাৰণে যিবিলাক দলং এইবিলাক আমি বনোৱা হৈছে, গভমেণ্টৰ ফালৰ পৰাই বনোৱা হৈছে। গতিকে ইয়াত কিছুমান সা সুবিধা লাগে, ইয়াত মানে বাহিৰৰ পৰা অতিথি আহিলে অলপ বহিব পৰা এই ধৰণৰ এটা হেৰি লাগে, এৰেঞ্জমেণ্ট কৰিবলগীয়া এটা আছে। টয়লেটছৰ মানে ইয়াত প্ৰয়োজন হৈছে, এইবিলাক আমি পৰ্যায়ক্ৰমে কৰিম, এইখিনি কথা কৈছোঁ। আৰু এই এৰিয়াটো মোৰ সমষ্টি নপৰে, আমাৰ মাননীয় ইয়াত MCLA ডাঙৰীয়া আছে লক্ষী দাস, তেখেতে আমি একেলগে মিলি ফালে এইখিনি আলোচনা কৰি ফালে যিখিনি পাৰোঁ এই ছিজনৰ ভিতৰতে টয়লেটছখিনি যাতে আমি কৰিব পাৰোঁ। এই ছিজন নহ'লেও নেক্সট ছিজনত হ'ব। এই ছিজনত আমি এইটো ফাইনেন্সিয়েল ইয়াৰত 2026 আৰু 27ৰ ভিতৰত যাতে আমি টয়লেটছখিনি বনাব পাৰে আৰু আগন্তুক 2026 আৰু 27ৰ যিটো ছিজনত ব্যৱহাৰ কৰিব পৰাকৈ আমি টয়লেটছখিনি বনাই দিম এইবাৰ।